আমি গৈ আছো ননৈ সাইডত তাত মানে বহুত এফেক্ট হৈছে ন এফেক্ট হৈছে আৰু আমি যিখিনি শুনি পাইছো শুনা মতে মানে মই জানা মতে আৰু মই খবৰ লৈছো আমি মিলাই খবৰ লৈছো মানে তাতে ইমান এটা মানুহ তোমাৰ ঘৰটো কচুৱা ন কচুৱা এইফালে সাইডতো দলং ভাঙি গ'ল মই যাব নোৱাৰিলো এইটো কাৰণে মোৰ কাৰণে বহুত বেয়া লাগি আছে সেইকাৰণে বাই দ্য ৱে মই ট্ৰাই কৰিম নেক্সট কিবা এটা কৰিবলৈ আমাৰ কচুৱা কালি তোমালোকৰ ফালে গৈছিলো বুজিছা পাছত তুমি যাব নোৱাৰিলো আৰু সেইকাৰণে মই নোৱাৰিলো আৰু গাড়ী চাৰি লৈ কেনেকে যাম এইটো ইম্পচিবল হয় বেয়াও লাগিছে মানে সেইকাৰণে বেয়া এইটো কথা নহয় আমাৰ কচুৱা মানে দি আছে মানুহ কিন্তু যথেষ্টখিনি ৰিলিফ পাইছে আমাৰ চিএম ছাৰো ভিজিট কৰিছে তাত ঠিক আছে তো আমি আজি গৈ আছো আৰু বদুল ভাই আহিছে আৰু পাৰভেজ ভাই বহুত ডাঙৰ থেংক ইউ দিব লাগে সি সব মেনেজ কৰিছে এইটো মানে বহুত ডাঙৰ মেনেজ মই যেতিয়া আগুৱাই আহিছো অকলে আহিছো পিছত মোৰ লগত আহিছে যিকোনো মোৰ ভাইসকলে সাথ দিছে সেইটো কাৰণে পাৰিছো এইটো পচিবল হৈছে নহলে হয় মই অকলে কেতিয়াও নোৱাৰিলো সঁচা কথা হলো ইমান মেনেজ কৰাটো ডাঙৰ কথা বহুত ডাঙৰ কথাটো মেনেজ কৰাটো কিবা এটা কৰিব লাগে লাইফত এইকেইটা কাম কৰি গ'লে মানুহ মনত ৰাখিব মানুহক অলপ হেল্প কৰিব লাগে বিপদৰ সময়ত সাথ দিব লাগে সদায় সেইটোৱে বিচাৰো আৰু আপোনালোকে আজি চাওক ভিডিঅ'টো বহুতেই ভাল লাগিব চাগে আৰু দেখাই আছো চব মানুহবিলাকক আৰু চেষ্টা কৰো 50 টাৰ্গেট কৰিছো মানে আমাৰ পেকেজত হ'ব 2 কেজি চাউল দুটা মেৰিগোল্ড বিস্কুট এনেকৈ আই থিংক 150 কে হ'ব আৰু চব মিলাইকে এটা পেকেটত এনেকৈ যিমানখিনি পাৰিছো মানুহৰ পৰা হেল্প লৈছো তেনেকুৱা इनकम নাই ন যিমানখিনি পাৰিছো সেইটো ডাঙৰ কথা মানে आपका पास जो है ना उसी से करो उसी से আপোনাৰ যিমান আছে টকা যিমান দিব আৰু আপোনাৰ যিমান সামৰ্থ্য আছে দিব আৰু মোৰ যিমানখিনি আছিল মই দিছো আৰু বাকিখিনি লগৰকিটা হেল্প কৰিছে ভাইসকলে হেল্প কৰিছে এইটো ডাঙৰ কথা কাৰণে সবকে থ্যাংক ইউ যোনে হেল্প কৰিছে বহুত বেছি থ্যাংক ইউ এইটো কাৰণটো সক্ষম হ'ব পাৰিছো আমি নগৰ কেইজনমান যুৱক ইউটিউবাৰ কিবা এটা ওলাই আহিছো মানুহৰ কাৰণে ইউটিউবাৰ शाबाश बेटा दोस्तों वेलकम बैक टू हिज यूट्यूब चैनल আমি সবে আজি গৈ আছো ফ্লাডৰ ৰিলিফ দিবলৈ আৰু তিনটা গাড়ী এইটো চাওক এইটো এটা গাড়ী এইটো এটা গাড়ী আৰু এইটো এটা গাড়ী তিনটা গাড়ীত বস্তু লৈ ললো আৰু আমি 50টা ফ্যামিলিক আজি হেল্প কৰিম আমি সবে মিলাই পেলাই গৈ আছো আৰু আমি যাম ননৈ সাইডত আৰু আপোনালোকে চাই থাকিব বদৰুল স্পেস বৰগাঁ থানা ন বৰগাঁ থানা চাওক পানী আগৰ ভিডিঅ'টো আপোনাক দেখিছিলো ন ৰাতি দেখাইছিলো এতিয়া দিনৰ ভিডিঅ'টো দেখাইছো আপোনালোকে চব পানীয়ে পানী এইফালে কি পানী হৈছে ননৈফালে এইটো চাইড অলপ পানী কমিছে এতিয়া এয়া ৰাস্তাটো পানী নাই ৰাস্তাত পানী উঠি গৈছিল ইয়াত এতিয়া পানী অলপ কমিছে এইটো চাইডে যাব লাগে এইফালে বোলে গাঁত হৈ আছে পুৰা এইটো চাইডে যাওঁ ৰাস্তাত চাওক কিমান পানী এইফালে চেছ কৰিছে ৰাস্তা ঘাট চব চেছ চাইডে চাওক ইয়াত মানুহ নামঘৰত থাকি আছে শিবিৰ পাতি ইয়াতে ৰখো নেকি ৰখিবা নেকি ইয়াত নাগত ৰখিম এইফালে গৰু ইয়াতে ৰখাই দিওঁ কিমানটা পৰিয়াল আছে ইয়াত কিমান ঘৰ মানুহ আছে ইয়াত কিমান ইয়াত 80 ঘৰ ন ধুই লওঁ চৰিফ হ'ল কি কোৱা ইয়াতে দিয়া হওক নেকি মানুহ বোলে বহুত আছে দেখোন আপোনালোকক দেখাই দিম ওপৰৰ পৰা ড্ৰোন দি দেখাই দিম ভালকে কিমান এৰিয়াত মানে পানী হৈছে আজি মানে আকৌ আহিব লাগিব সেইকাৰণে মানে এইফালে চাওক মানুহৰ ঘৰৰ বাৰী চব উটুৱাই নিলে মানে চব পানী অলপ পানী কমিছে ইয়াত কিমান দুখৰ পানী আছিল কিমান পানী আছিল এই ঘৰ ডুবাই দিছিল ন মানে এয়ালৈকে তালৈকে ডুবাই দিছিল পানী এতিয়া পানী কমিছে ন বোকা হৈ গৈছে এতিয়া পানী কমিছে চেছ কৰিছে পানী একেবাৰে মানুহৰ बोले एक्स गए से सब अपने एक्स को ढूंढो जल्दी ढूंढो एफाले बहुत पानी थमे गल नेकी बोले एक्स गए से एफाले एफाले सब घर आधा डुबी आছিলে यालके पानी আছিল এতিয়া পানী অলপ কমিছে ইয়াত কিমান পানী আছিল পানী একো ৰাস্তাত কিমান পানী আছিল ৰাস্তাত কি পানী আছিল নেকি 3 ফুট এই পানী কেতিয়ালৈ কমিছে মানে কেতিয়া কমিছে পানীটো মানে পানী কালিৰ পৰা কমিছে কালিৰ পৰা
সেই ঘৰৰ সেইখিনিলৈকে পানী আছিল ন বেৰালৈকে অৱস্থা চব চেছ কৰিছে মানুহবিলাক ক'ত আছে এতিয়া মানুহবিলাক মানুহ ইয়াত আছে স্কুলত আছে সেই তাত আছে তাতো আছে ন আগত ব্ৰিজৰ ওপৰতো আছে আগত গৈ চাওঁগে বানপানী হৈ যোৱাৰ পাছত যোনটো গোন্ধ ওলায় বহুত বেছি লেতেৰা গোন্ধ ওলায় আৰু এইটো যে গাঁও এইটো গাঁৱত বোলে একো মেডিচিন একোৱে পোৱা নাই মানুহবিলাকে কমপ্লেইন কৰি আছে একো চৰকাৰৰ তৰফৰ পৰা একো ৰিলিফ পোৱা নাই ইভেন মেডিচিনো নাই ইয়াত তো চবেই এইটো কমপ্লেইন কৰি আছে আৰু এইটো গাঁৱৰ অৱস্থা একদম বহুত বেছি বেয়া অলপ পানী কমিছে পানী মানে ঘৰৰ খিৰিকীলৈকে বোলে পানী হৈ গৈছিল এইটো চাওক তো মানুহবিলাক এনেকৈ থাকি আছে এইটো জেগাত চাওক এই ব্ৰিজতে মানুহে শিবিৰ পাতি আছিল কি কৰিবা আৰু ঘৰ চব ডুবাই দিছে ইয়াত মানুহ বোলে বহুত চুৰি হ'ল বুজিছা 200 মানুহ আমাৰ বস্তুটো ইমান অনা নাই ভবা নাই ন 50 ঘৰৰ কাৰণে আনিছিলোঁ আমি মানুহ চব বহুত হৈ আছে ইয়াত চাওক কিয় মেনেজ কৰিব পাৰি নেকি আপোনালোকো সহায় কৰিব চবকে ইমান বিপদৰ সময়ত সহায় কৰিব লাগে মানুহক চবকে সব গরু ইয়াত রাখিছে গরুবিলাক সব জায়গা নাই মনোহর আৰু ইয়াত কাজিয়া লাগি গৈছে নে কিবা এইফালে পানী সব ভৰ্তি আছিল এতিয়া ওলাই আছে ওলাই দিও চবকে এটা এটাকে আমাৰ বস্তুখিনি লোড কৰা বহুত গৰম লাগি আছে ঐ তেজান পানীটো তুমি ডিষ্ট্ৰিবিউট কৰা এটা এটা হেৰি টোপলাৰ লগত এটা এটা পানী ঐ দিয়া হ'ল চবকে এটা এটাকে দি দিয়া খেলাইছে নকৰিব ঠেলাছে নকৰিব হুৰস্থুল হৈ আছে এফালে পুৰা হুৰস্থুল কি ৰৈ আছে ভোক লাগিছে বহুত একেবাৰে ঘামি চামিছে একেবাৰে যি গৰম পুৰা গৰম নদী ৰ'দ দিছে পুৰা সেইটো মানুহে লাহে লাহে ল'ব লাইনটো ল'ব পানী বটল দি দিয়া দিলীপ এইফালে চব 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 মানুহ শিবিৰ পাতি ৰখি আছে কি আছে আৰু কি কৰিব আৰু মানুহে থাকে আমি মানে নেক্সট প্লেন কৰিছো যে মানে কেইদিনমানৰ পিছত আমি নিজে এটা মানে অৱস্থা চাওক এতিয়া পানী কমিছে চোতালখন চাওক একেবাৰে বোকা দি চেচ হৈ গৈছে এইটো শুকাওঁতে শুকাওঁতে আপোনাৰ একমাহ লাগি যাব ভালকৈ ৰ'দ দিব লাগিব তেতিয়া শুকাব নহ'লেতো নুশুকাই আৰু অখন যে ঘৰ চাই আছে এইখন ডুবি আছে পুৰা পানীতে এইফালে এয়া আমাৰ পদুম ভাইৰ ঘৰ হয় উপায় নাই 2022 বৰ্ষৰ দ্বিতীয়টো বানে আহি পেলাই গোটেই ঘৰত এককাল কোৱাই পেলালে পানী তেতিয়া কমিতো বহুত টাইম লাগি যাব তোমালোকৰ বহুত টাইম লাগিব এইটো যোৱাকালি অলপ অলপ শুকাইছে এইটো কিমান টাইম লাগিব ঠিক নাই দমকলৰ ওপৰৰ পৰা 2 ফুট ওপৰত পানী হৈ আছে এনেকুৱা এইফালে মানে কম হেৰিলৈকে পাই যাব ডিঙি চাওক এতিয়া নাও দি এইফালে কিমান পানী আছে এইফালে কি পুখুৰী নে নদী নে এইটো পকা ৰাস্তা হয় এইটো
এইফালে পানীৰ মাজত গৈছিলোঁ অলপ নাৱৰে বহুত পানী হৈ গৈছে বহুত সিহঁতে কি কৰি আছে বা ইয়াত কি যুগ কি ডাঙৰ যুগ মোৰ ঘৰত লাগিছে নে নাই আকৌ চাই লওঁ জোকে খালে ভাল এটা থেৰাপি আছে জোক থেৰাপি দিয়ে তো মানুহক চবকে দিলো আমাৰ আইটেম যিমান আছিল 50টা আছিলে কিন্তু মানুহ বহুত হৈ গৈছিলে আমি ইমান ভাবিব পৰা নাই ইমান মানুহ হ'ব বুলি যিমান পাৰো সিমান ট্ৰাই কৰিছো দিবলৈ মানে ৰাতিপুৱা উঠি আহিছো চৰি পেলাই মোক 9:30 বজাত কল কৰিছে জলদি আহিব লাগে মই খালি উঠিছো মুখ ধুইছো আৰু আহি গৈছো চাও কলেজ ডাইৰেক্ট আগে কিন্তু কলেজৰ পৰা আহি গৈছা ন বহুত বেয়া লাগি আছে ৰিলিফ ইজ মোৰ ইম্পৰ্টেণ্ট মানুহক সহায় কৰিব লাগে আপোনালোকে কৰিব যি পাৰে সেইটো সহায় কৰিব মানুহক ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব